ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় দৰ্শকসকল, সকলোকে অজস্ৰ প্ৰণিপাত জনাইছোঁ। আপোনালোকে যি ধৰণে মোক আগবঢ়াই লৈ গৈছে, আমাৰ চেনেলটোক আগবঢ়াই লৈ গৈছে, সঁচাকৈ সেয়া ক'বই লাগিব প্ৰশংসনীয়। আপোনালোকৰ বিশ্বাস, আপোনালোকৰ মৰম, আপোনালোকৰ আদৰ, আপোনালোকৰ আশীৰ্বাদ অবিহনে সেয়া নিশ্চয়কৈ হৈ কেতিয়াও নুঠে। গতিকে আমি সদায় প্ৰাৰ্থনা কৰোঁ যাতে আমাৰ চেনেলৰ প্ৰত্যেকগৰাকী ছাবস্ক্ৰাইবাৰ, প্ৰত্যেকগৰাকী শ্ৰোতা, প্ৰত্যেকগৰাকী দৰ্শক, তাৰ লগতে সকলোৱে পৰিয়ালবৰ্গ সুখ শান্তি সম্প্ৰীতি অটুট থাকে। সদায় বিশেষভাৱে ৰাজৰাজেশ্বৰী মা কামাখ্যাৰ সুদৃষ্টি সকলোৰে ওপৰত পৰে, তাৰ বাবে প্ৰাৰ্থনা জনাওঁ ভিডিঅ'ৰ প্ৰথমতেই আৰম্ভণিতে। আপোনালোকে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আৰম্ভণিতেই কৈছোঁ, বিভিন্ন ধৰণৰ ক্লিক বেট লগাই ভিডিঅ'সমূহ মই প্ৰস্তুত নকৰোঁ, আৰু ৰাতিৰ ভিতৰত কোন কৰৰপতি হ'ব তাকো ক'ব নিবিচাৰোঁ। কাৰণ সত্যতাৰ ওপৰত বিশ্বাস ৰাখক, প্ৰকৃত তথ্যৰ ওপৰত বিশ্বাস ৰাখক, আৰু প্ৰকৃত জ্যোতিষীৰ তথ্যৰ ওপৰত বিশ্বাস ৰাখক। আজিৰ সময়ত প্ৰকৃত বস্তুতকৈ, প্ৰকৃত সামগ্ৰীতকৈ ভুৱা সামগ্ৰীৰ প্ৰচলন বেছি। সহজতেই লাভ কৰিব পৰা যায় ভুৱা সামগ্ৰীসমূহ, তাৰ মূল্যও হয়তো কিছু কম। যি নহওক, আপোনালোকে নিশ্চয়কৈ বুজিব পাৰিছে মই সামগ্ৰীৰ কথা ক'ব যোৱা নাই, প্ৰকৃত তথ্য জ্যোতিষশাস্ত্ৰৰ কথা ক'ব বিচাৰিছোঁ। এইবাৰ কুম্ভ ৰাশিত প্ৰৱেশ কৰিব ৰাহু গ্ৰহ। ৰাহু গ্ৰহ ছায়া গ্ৰহ। কুম্ভ ৰাশিত ৰাহু গ্ৰহ প্ৰৱেশ কৰাৰ লগে লগে তিনিটাকৈ ৰাশিৰ সুন্দৰ সুদিন, সোণালী ভৱিষ্যত, মনে বিচৰা আশা আকাংক্ষাই পূৰ্ণতা লাভ কৰিব পৰা এনেধৰণৰ এটা দিশ প্ৰস্তুত হৈছে, যাৰ বাবে ৰাহু গ্ৰহৰ গোচৰ 2025 বৰ্ষৰ মে' মাহত বিশেষভাৱে ৰাহু শনিৰ কুম্ভ ৰাশিত প্ৰৱেশ কৰিব বুলি কোৱা হৈছে। ৰাহু গ্ৰহ শনিৰ কুম্ভ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে এই আগমনে বহু ৰাশিৰ বিশেষ বিশেষ সোণালী সুদিন লৈ আহিব পাৰে। বেয়া হৈ থকা ভাগ্য ফলখিনিও আপোনালোকৰ সুন্দৰ হৈ উঠিব পাৰে। সেয়া মই ক'ব বিচৰা কথা নহয়, বা মই নিজে মনে সাজি কোৱা কথা নহয়। বিভিন্ন ধৰণৰ জ্যোতিষশাস্ত্ৰৰ এনেধৰণৰ পণ্ডিত আছে, যি জ্যোতিষশাস্ত্ৰৰ বিশাল সম্ভূত, আমি মাত্ৰ ক্ষুদ্ৰকণ বিন্দু। গতিকে বিশাল সম্ভূত এনেধৰণৰ গৱেষণা হয়, যি গৱেষণাৰ তথ্যসমূহ আমি কেতিয়াবা আপোনাৰ ওচৰলৈ লৈ আহোঁ। আপোনালোকৰ ভাগ্যৰ কথা, কোন কোন লোকে এই ভিডিঅ' চাব পাৰিছে, কোন কোন লোকৰ এই বিশেষ সৌভাগ্য হৈছে যে বিশেষ গৱেষণাৰ ভিডিঅ'সমূহ আপোনালোকে পাইছে, সেয়া কিন্তু ক'ব লাগিব যে ভাগ্যশালী লোকসকলে এই ভিডিঅ'সমূহ চাবলৈ পাৰিছে। আপোনালোকৰ জন্মকুণ্ডলীখন বনাই ল'বলৈ, প্ৰস্তুত কৰিবলৈ, বা গ্ৰহৰ গতিবিধি সম্বন্ধে জানিবলৈ, জন্মকুণ্ডলীৰ সবিশেষ জানিবলৈ স্ক্ৰীণত দেখা নম্বৰটোত হোৱাটছআপত মেছেজ প্ৰেৰণ কৰিব। অনুৰোধ জনাইছোঁ, ফোন নকৰিব। এই নাম্বাৰটোত ফোন কৰিলেও কোনো ধৰণৰ ফোন ৰিচিভ কৰা নহয়। তথাপিতো আপোনালোকে ফোন কৰি সময় অতিবাহিত কৰাতকৈ হোৱাটছআপত মেছেজ প্ৰেৰণ কৰিব। নিশ্চয়কৈ নিম্নতম খৰচৰ বিনিময়ত চাই দিয়া হ'ব আপোনাৰো ভাগ্যফল। ৰাহু যিহেতু উল্টা বা ওলোটা পথত গতি কৰে, আমি সাধাৰণতে সচৰাচৰ কৈ থকা যায় উল্টা, গতিকে ওলোটা পথত গতি কৰে, আৰু যিকোনো ৰাশিত প্ৰায় 12 পৰা 18 মাহ পৰ্যন্ত বিশেষ প্ৰভাৱ দিয়ে। 18 মাহ পৰ্যন্ত, আৰু 18 মাহ এই সময়ত ৰাহু গ্ৰহ গুৰুৰ মীন ৰাশিত গোচৰ কৰিছিল, আৰু বিশেষভাৱে 18 মে' তাৰিখে অধিপত্যপূৰ্ণ কোৱা হৈছে, অধিপত্যপূৰ্ণ বিশেষ প্ৰৱেশ কৰিব, আধিপত্য লৈ আহিব, আধিপত্য বিস্তাৰ কৰিব ৰাহুৱে। গতিকে এই ৰাহুৰ অধিপত্যত, ৰাহুৰ কুম্ভ ৰাশিত কৰ্মজীৱন, ব্যৱসায়, পাৰিবাৰিক বহু ক্ষেত্ৰত বহুকেইটা ৰাশিৰ ভাগ্যফল লৈ আহিছে। তাকে জনাব বিচাৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। নাকাৰাত্মক কমেণ্ট
নিদিবলৈ অনুৰোধ জনাইছোঁ। অসমীয়া নৱবৰ্ষৰ শুভ সময়, গতিকে শুভ সময়ত মনবিলাক ভাল কৰি ৰাখিব লাগে। বসন্তৰ যি আগজাননী, বসন্তৰ বতৰা, আৰু এই বসন্তৰ বতৰাত অসমত যি বহাগ বিহু, অসমীয়া নৱবৰ্ষ, সকলোকে শুভেচ্ছা জনাইছোঁ। সকলোৰে ভাল হওক। আপোনালোকৰ মৰম আদৰ আশীৰ্বাদ মূৰত লৈ এই চেনেল আপোনালোকৰ বাবেই উৎসৰ্গিত, কেৱল আপোনালোকৰ বাবেই যিহেতু ভিডিঅ'সমূহ প্ৰস্তুত কৰোঁ। বহুত দীঘলীয়া হয় কথাসমূহ বুজাবলৈ যাওঁতে, কথাখিনি ক'বলৈ যাওঁতে, কিন্তু মই মাজতে হঠাৎ জাপ মাৰি মাৰি কথা কোৱাৰ স্বভাৱটো নাই, গতিকে ভিডিঅ'সমূহ আপোনালোকে দীঘলীয়া হৈছে, বিভিন্ন কথা কোৱা হৈছে বুলি যাতে নকয়। যিসকলে অলপ দীঘলীয়াকৈ চাবলৈ বেয়া পায়, স্ক্ৰিপ্ট কৰি চাব পাৰে। ভাগ্যশালী ৰাশিৰ তালিকাত প্ৰথম ভাগ্যশালী ৰাশি মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাহু গ্ৰহৰ গোচৰত বহুতো পৰিমাণে অৰ্থপ্ৰাপ্তি, কৰ্মপ্ৰাপ্তি, মনে বিচৰা আকাংক্ষাই পূৰ্ণতা লাভ কৰাৰ সম্ভাৱনা বহু পৰিমাণে বাঢ়িছে। আৰু বিশেষভাৱে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ 11 নম্বৰ ঘৰ, 11 নম্বৰ ঘৰ, ৰাশি চক্ৰৰ 11 নম্বৰ ঘৰ হৈছে ইনকাম, আয়, ধন ক'ৰ পৰা আহিব, টকা ক'ৰ পৰা আহিব, জীৱনটোত কি কি সম্পত্তি ঘটাব পাৰিব, ইত্যাদি ইত্যাদিৰ বিশেষ কাৰকতা 11 নম্বৰ ঘৰে প্ৰদৰ্শন কৰে। গতিকে 11 নম্বৰ ঘৰত ৰাহু গ্ৰহৰ প্ৰৱেশে কৰ্মক্ষেত্ৰত ভাগ্য সাল সলনি কৰিব, ভাল সুযোগ পাব, অৰ্থনৈতিক পথ প্ৰশস্ত হ'ব, চাকৰিত পদোন্নতিৰ লগতে আয় বৃদ্ধিৰ যুগ, ইনকাম বৃদ্ধিৰ যুগ, সামাজিক মৰ্যাদা, মান মৰ্যাদা, পদ প্ৰতিষ্ঠা লাভৰ যুগ বহু পৰিমাণে বাঢ়িছে। পৰিয়ালৰ সৈতে সুশান্তি সম্প্ৰীতিৰ পৰিৱেশ থাকিব, সেয়াও বহুত ডাঙৰ কথা। অজস্ৰ টকা, অজস্ৰ ধন সম্পদ থাকিব পাৰে, যদি মানসিক সুশান্তি নাথাকে তেতিয়াহ'লে কাৰো জীৱন কিন্তু কোনো কাৰণতে ভাল বুলি ক'ব নোৱাৰি। গতিকে মানসিক শান্তি হৈছে সৰ্বশ্ৰেষ্ঠ, আপোনালোকে বুজিবলৈ চেষ্টা কৰিব। চাকৰিত পদোন্নতি, চাকৰি প্ৰাপ্তিৰ যুগ, পৰিয়ালৰ সুশান্তি সম্প্ৰীতিৰ বাতাবৰণ আহিব, অৰ্থনৈতিক উন্নতি আহিব। মেষ ৰাশিৰ ভাগ্যশালী ৰাশি 2 কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ষষ্ঠ ভাৱত 6 নম্বৰ ঘৰত গোচৰ কৰিব, যাৰ বাবে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই বিশেষ ৰাহুৰ গোচৰত প্ৰভাৱ পৰিব বুলি কোৱা হৈছে। সৰ্ববিঘ্নি বিনাশায়, সকলো ধৰণৰ বিঘিনি নাশ হ'ব, শত্ৰু আপোনাৰ বশভূত হ'ব, শত্ৰু আপোনাৰ শ্ৰীচৰণত অৱদমিত হ'ব বুলি কোৱা হৈছে। আপোনাৰ শত্ৰু আপোনাৰ ভৰিৰ তলত থাকিব বুলি কোৱা হৈছে। যদিহে আপোনাক কোনোবাই শত্ৰুতা কৰিব বিচাৰে কন্যা ৰাশিৰ জাতক জাতিকাসকল, শত্ৰুৱে আপোনাক কিন্তু পৰাজিত কৰিব নোৱাৰিব, এই কথা মন কৰিব। ৰাহু গ্ৰহৰ গোচৰৰ বাবে চাকৰিজীৱীসকলৰ বাবে উন্নতিৰ পথ প্ৰশস্ত হ'ব, দৰমহা বৃদ্ধি হ'ব, কৰ্মত সুযোগ পাব আৰু মান মৰ্যাদা, পদ প্ৰতিষ্ঠা লাভৰো সম্ভাৱনা, স্বাস্থ্যৰ উন্নতি হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বিনিয়োগৰ ক্ষেত্ৰত ভাল ফলাফল, জীৱন সংগিনীৰ সহযোগিতাও লাভ কৰিব, ভাগ্যৰ সহযোগিতা লাভ কৰিব, কৰ্মৰ সহযোগিতাও লাভ কৰিব। বিভিন্ন প্ৰকাৰে এনেধৰণৰ পথ পাব, যি পথত আপুনি অগ্ৰসৰ হ'লেই উন্নতি অগ্ৰগতি আহিব। অৰ্থনৈতিক অৱস্থা পূৰ্বৰ তুলনাত ভাল হ'ব, চাকৰি প্ৰাপ্তিৰ সম্ভাৱনাও দেখা গৈছে। ভাগ্যশালী ৰাশি 3 ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষভাৱে ৰাহু গ্ৰহৰ গোচৰ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বহু পৰিমাণে উন্নতি দিব বুলি কোৱা হৈছে। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ তৃতীয় ভাৱত আপোনালোকৰ বহু পৰিমাণে উন্নতি আহিব বুলি কোৱা হৈছে। ভ্ৰমণত লাভ, পাৰিবাৰিক সুখ, পাৰিবাৰিক দুখসমূহ, অশান্তিসমূহ, বিভিন্ন ধৰণৰ মনত ৰৈ যোৱা খোকোজাসমূহ নিশ্চয়কৈ নাশ হ'ব বুলি কোৱা হৈছে। আৰু নিজৰ প্ৰতিভাৰ কাৰণে, নিজৰ কলাকৃষ্টিৰ কাৰণে, নিজৰ সৃজনশীল ভংগীমাৰ কাৰণে প্ৰশংসা লাভ কৰিব। চাকৰিত উন্নতি, কৰ্মত উন্নতি, বিভিন্ন প্ৰকাৰে চাকৰি বিচাৰি থকাসকলৰ বাবেও ভাল খবৰ দেখা পাইছোঁ। এয়া মই কোৱা নাই, জ্যোতিষৰ গৱেষণাই কৈছে। গতিকে বিভিন্ন অৰ্থনৈতিক দিশত এনেধৰণৰ পথ পাব, যি পথ আপোনালোকৰ বাবে অত্যাধিক সুগম হ'ব।
যি পথত আপুনি যদি আগবাঢ়ি যায় সেই পথে আপোনাক দিব অজস্ৰ উন্নতিৰ বাৰ্তা। বিশেষ ভাগ্যশালী ৰাশিৰ যি বিশেষ তালিকা নিশ্চয়কৈ আপোনালোকে চালে ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক।